হেল্ল' এভৰিৱান, মই পপিষ্ণা মোৰ ইউটিউব চেনেল পৰিছ কিটচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ কেকৰ ৰেচিপি এটা, মানে আপেলৰ কেক। গতিকে আপেল দিয়া কেকনো মই কেনেকৈ বনাইছোঁ আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। গতিকে বলক ভিডিঅ'টো আগলৈ চাই থাকোঁ। আৰু এয়া মই সৰু আপেল দুটা এনেদৰে বাকলি পেলাই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। তাৰপিছত এইখিনি মই এতিয়া মিক্সিত দি ভালদৰে পেষ্ট এটা বনাই ল'ম। আৰু এয়া আমাৰ আপেলৰ এনেদৰে থুপথুপীয়া পেষ্ট এটা ৰেডি হৈ গ'ল। আৰু আজি কেকটো এটা বিশেষ আছে। আজি মই কেকটো এনেদৰে বাতিত নবনাওঁ, আজি মই বনাম এনেদৰে গিলাচ কেইটামানত। সকলোৰেতো গিলাচ ঘৰত থাকে, কাৰোবাৰ এনেদৰে কেক বনোৱা চচ নাথাকিবও পাৰে। গতিকে আপোনালোকে এনেদৰে গিলাচতো কেক বনাব পাৰে। প্ৰথমতে গিলাচ কেইটাত এনেদৰে মই অকণমান ৰিফাইন তেল লগাই লৈছোঁ, যাতে কেকটো ধুনীয়াকৈ বনোৱা হোৱাৰ পিছত ওলাই আহে। এতিয়া কেকটোৰ বেটাৰখিনি বনাবলৈ মই এয়া মেজাৰিং কাপেৰে 2 কাপ ময়দা লৈ লৈছোঁ আৰু লৈছোঁ 1 কাপ গুড়ি চেনি। তাৰপিছত লৈছোঁ এয়া এচামুচ বেকিং পাউডাৰ আৰু আধা চামুচ বেকিং চ'ডা আৰু এয়া অকণমান নিমখ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ এনেদৰে মিক্স কৰি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে চালিও ল'ব পাৰে এবাৰ। আৰু তাৰ পাছত ইয়াৰে ওপৰতে মই 2টা কণী ভাঙি দিছোঁ। আৰু দিছোঁ ৰিফাইন তেল আধা কাপ। তাৰপিছত দিছোঁ আপেলৰ পেষ্টখিনি। আপোনালোকে ইচ্ছা কৰিলে কণী, তেল আৰু আপেলৰ পেষ্টখিনি প্ৰথমতে বেলেগকৈও ঘুটি ল'ব পাৰে, কিন্তু মই এনেদৰে একেলগেই দিছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। আৰু এয়া চাওকচোন, আমাৰ কেকৰ বেটাৰখিনি অলপ বেছি গোটা হৈ আছে। গতিকে এতিয়া ইয়াতে অকণমানকৈ মই গাখীৰ দি যাম আৰু এইখিনি ভালদৰে মিক্স কৰি যাম। আৰু একেবাৰে শেষত দিছোঁ এয়া মই আধা চামুচ ডালচেনিৰ গুড়ি। কেকত আপোনালোকে ডালচেনিৰ গুড়ি দি কেতিয়াবা খাই চাব, কেকটো খাই খুবেই ভাল লগা হয়। ডালচেনিয়ে কেকত ধুনীয়া ফ্লেভাৰ এটা আনি দিয়ে। আৰু এয়া আমাৰ কেকৰ বেটাৰখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া গিলাচ কেইটাত মই অলপকৈ এনেদৰে মেজাৰিং কাপেৰে বেটাৰখিনি জোখ কৰি ইয়াত দি দিম। গিলাচ কেইটাত সমপৰিমাণে জোখ কৰি বেটাৰখিনি লৈ ল'লোঁ। এতিয়া এই গিলাচ কেইটা মই এনেদৰে কেৰাহীখনত ধুনীয়াকৈ বহাই দিম। কেক বনোৱাৰ দৰে ইয়াক মই 15 মিনিট মিডিয়াম ফ্লেমত ৰাখিম। তাৰপিছত আধা ঘণ্টা একেবাৰে ল' ফ্লেমত ৰাখি থ'ম। আৰু এয়া 45 মিনিটৰ পিছত আমাৰ কেক ৰেডি হৈ গ'ল। আৰু এতিয়া মই কেক কেইটা অকণমান ঠাণ্ডা হোৱাৰ পিছত ধুনীয়াকৈ গিলাচৰ পৰা উলিয়াই ল'ম। এনেদৰে গিলাচৰ পৰা উলিয়াওঁতে চুৰি এখনেৰে লাহে লাহে কাষটো অকণমান এনেদৰে কাটি দিলে কেকটো ধুনীয়াকৈ ওলাই আহে। চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ কেকটো। এয়া আপোনালোকক মই এটা কাটিও দেখুৱাইছোঁ। আৰু কেক কেইটা খাবলৈও খুব টেষ্টি আছিল, যিহেতু ইয়াতে মই আপেল দিছিলোঁ আৰু ডালচেনিৰ গুড়িও দিছিলোঁ, যাৰ কাৰণে টেষ্টটো অকণমান বেলেগ হৈছিল।
গতিকে ৰেচিপিটো আপোনালোকেও ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা পায় কমেণ্টত জনাব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি মোৰ কেকৰ ৰেচিপিটো চাই ভাল পালে প্লিজ লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই থ'ব যাতে মই ভিডিঅ' দিলে আপোনালোকে সোনকালে গম পাই যায়। গতিকে আজিলৈ ইমানে। পুনৰবাৰ আৰু এনেকুৱা টেষ্টি ৰেচিপিৰ সৈতে লগ পোৱাৰ আশাৰে ধন্যবাদ।